এজন সাধাৰণ অসমীয়া হিচাপে কৈছোঁ যে নাজানো বুজিও পোৱা নাই গমো পোৱা নাই যে ইমান আশা কৰি ৰাইজে শাসনত বহোৱা চৰকাৰখনে কি চিন্তা কৰি কি কৰিবলৈ গৈ আছে নাজানো ভালদৰে নাজানো যে এই বিলখন হোৱাৰ পিছত অসমত কেনেকুৱা পৰিস্থিতিৰ সৃষ্টি হ'ব কিন্তু এটা কথা জানো বুজি পাইছোঁ গমো পাইছোঁ যে যি হ'ব নিশ্চয় ভাল একো নহয় কাৰণ ইমান মানুহেতো এনে প্ৰটেষ্ট কৰি থকা নাই ইমান মানুহে আজি আছুৱে ইমান বছৰ পিছততো এনে অসম বন্ধ নিদিয়ে তাকো এনেকুৱা অসম বন্ধ যিটো অসম বন্ধত অসমৰ ৰাইজে ছাপোৰ্ট কৰিছে এখন পান দোকানো খোলা নাই সিদিনা নিশ্চয় কিবা বেয়া হ'বলৈ গৈ আছে নিশ্চয় তো আশা কৰোঁ আৰু এবাৰ ভাবক মানে যাৰ ওপৰত ভিত্তি কৰি চৰকাৰ এখন চৰকাৰ হ'ল সেই মানুহখিনিৰ কথা যদি আৰু এবাৰ শুনে ভাল লাগিব চাওক যিমান দূৰলৈকে মই শুনিছোঁ মই গম পাইছোঁ যে এই বিলখন পাছ হ'লে এনেকুৱা হ'ব যে আমাৰ ঘৰলৈ আলহী আহিব আৰু সেই আলহীয়ে এদিন ক'ব যে ইয়াৰ পৰা আমি নাযাওঁৱেই আৰু তোমালোকৰ ঘৰতে থাকি যাম আমাৰ ঘৰখন এনে সৰু থাকিবলৈ আমাৰে জাগা নাই আমাৰে ঠাই নাই তো তেওঁলোকক কেনেকৈ ৰাখিম বা নতুনকৈ যদি আহে আৰু কেনেকৈ ৰাখিম আমাৰ এই ঘৰখনত চলিবৰ উপায় নোহোৱা হৈ যাব ইকনমিকেল হওক কিবা কিবি হওক সকলো মানে ধ্বংস হৈ যাব আমাৰ ভাষা সংস্কৃতিয়ে নিশ্চয় তেওঁলোকে বুজি নাপাব কাৰণ ফৰেইনাৰে জানো বুজি পাব আমি কেনেকুৱা কি তো বুজি নাপাওঁ মই ইমান কিন্তু সকলোৱে যেনেকৈ প্ৰটেষ্ট কৰিছে ময়ো প্ৰটেষ্ট কৰিছোঁ এই বিলখনৰ আশা কৰিছোঁ যাতে বিলখন নহওক আৰু অসমখন অসম হৈ থাকক চাওক চৰকাৰ 5 বছৰীয়া 5 বছৰ পিছত নতুন চৰকাৰ আহিব বা সেই চৰকাৰখনে থাকি যাব মানে 5 বছৰীয়া আৰু কিন্তু আমাৰ জাতি আমাৰ ধৰ্ম আমাৰ ভাষা চিৰযুগমীয়া তো যাতে সেয়ে আৰু তো বিশেষ একো নাজানো যিখিনি জানো সেইখিনিৰে মোৰ মনৰ ভাৱটো প্ৰকাশ কৰিবলৈ চেষ্টা কৰিলোঁ যাতে কোনেও একো বেয়া নাপায়